28 নং গোসাইগাঁও সমষ্টিত আমি মাজেন্দ্ৰ নাৰ্জাৰী BPF-ৰ যি নাঙ্গল পাৰ্টি ইয়াক আমি বিদায় দিম এবাৰ বিদায় দিম সমস্যাবিলাকক লৈ পেলাই আজিলৈকে মাজেন্দ্ৰ নাৰ্জাৰীয়ে কিমানবাৰ মাত মাতিলে বা হাগ্ৰামা চৰকাৰে এই আদিবাসী সান্তালীবিলাকৰ কাৰণে কি কাম কৰিছে অকল ইলেকশ্যন আহিলে টাকা টোপলা লৈ আহিব গাঁৱে গাঁৱে বিলাব ইয়াৰ বাহিৰে একো কৰা নাই 17 বছৰত আজি আদিবাসী ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে হাগ্ৰামা মহিলাৰে কি কৰিছে একোটো কৰা নাই কিন্তু আমাৰ UPPL প্ৰমোদ বড়ো চৰকাৰে সরকার চলোৱা কালি 2 মাহ হৈছে 2 মাহ এই 2 মাহৰ ভিতৰত আদিবাসী সান্তালী ভাষা সংস্কৃতিৰ কাৰণে 30 লাখ টাকা মুকলি কৰি দিছে আৰু আমি BTC ইলেকশ্যনত ক্যান্ডিডেট দিব পৰা নাই হলেও নমিনেটেড MCLA সান্তালী পৰা উইলসন হাজদাক আমি ৰিজাল্ট ডিক্লেয়াৰ দিয়াৰ 3 দিনৰ পিছতে উইলসন হাজদাৰ নামটো আমি ডিক্লেয়াৰ কৰিছো না কৰা নাই আৰু অকল এইটোৱে নহয় আমাৰ শ্ৰীৰামপুৰ যি গেট আছে ইয়াতে এটা সিধু কানুৰ আপোনালোকৰ আদিবাসী নেতা তেখেতৰ এটা ডাঙৰ মূৰ্তি বনোৱা হ'ব ইয়াত এই শ্ৰীৰামপুৰত এই শ্ৰীৰামপুৰত সিধু কানুৰ ডাঙৰ মূৰ্তি বনাব কিয়নো শ্ৰীৰামপুৰ গেট হৈছে আমাৰ 7টা ষ্টেটৰ এটা এন্ট্ৰি গেট হয় না নহয় এই শ্ৰীৰামপুৰত এটা ডাঙৰ সিধু কানুৰ ষ্টেচু মূৰ্তিটো বনোৱা হ'ব বাকি আদিবাসী দল সংগঠনৰ যিমান সমস্যা আছে বড়োবিলাকৰ লগত যেনেকুৱা চুক্তি হৈছে যোৱা বছৰ এনেকুৱাই আদিবাসী যিমান সংগঠনবিলাক আছে এটা শান্তি চুক্তি এই 5 বছৰৰ ভিতৰতে কৰা হ'ব আৰু ইয়াৰ কাৰণে আমি BJP UPPL চৰকাৰটো আমি দিছপুৰত আনিব লাগিব আজি মই ইয়াত আহিছো মই অকলে নহয় মোৰ লগত BJP আছে মোৰ লগত GSP আছে মোৰ লগত AGP আছে আৰু মোৰ লগত UPPL আছে 1 তাৰিখে আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী স্যাৰ আহিব আমাৰ কোকৰাঝাৰত 2 তাৰিখে আহিব আমাৰ গোসাইগাঁৱত হেমন্ত বিশ্ব শৰ্মা যোৱাকালি আমাৰ আহিছিল নন্দলাল নায়ক ঝাৰখণ্ডৰ পৰা তেখেতে আমেৰিকাতো থাকে আমাৰ এটা জাকবপুৰত এটা হেলিকপ্টাৰ প্ৰগ্ৰাম হৈছে বহুত হাজাৰ সান্তালী আদিবাসী ভাইসকল যোৱাকালি মোক সাপোৰ্ট কৰিবৰ কাৰণে ট্ৰেক্টৰৰ ছবি ভোট দিবৰ কাৰণে যোৱাকালি যিমান আদিবাসী নেতা আছে এই জাকবপুৰত হেলিকপ্টাৰৰ এটা প্ৰগ্ৰাম হৈছে 28 নং গোসাইগাঁও সমষ্টিত আমি মাজেন্দ্ৰ নাৰ্জাৰী BPF-ৰ যি নাঙ্গল পাৰ্টি ইয়াক আমি বিদায় দিম এবাৰ বিদায় দিম